জয় শ্রী রাধে কৃষ্ণ। শ্রীকৃষ্ণ অনাদি। শ্রীকৃষ্ণ চৈতন্য মহাপ্ৰভুৱে কৈছিল, সিদ্ধান্ত শাস্ত্ৰ নাহি ব্ৰহ্ম সংহিতা সমান, গোবিন্দ মহিমা জগতৰ পৰম কাৰণ। অল্প অক্ষৰে সেই সিদ্ধান্ত অপাৰ, সকল বৈষ্ণৱ শাস্ত্ৰ মধ্যে অতি সাৰ। সচ্চিদানন্দ বিগ্ৰহ গোবিন্দ শ্ৰীকৃষ্ণই পৰমেশ্বৰ, তেওঁ অনাদি, সকলোৰে আদি, আৰু তেওঁই হৈছে সকলো কাৰণৰ পৰম কাৰণ। ঈশ্বৰ বা ভগৱানৰ বহুত অৱতাৰ থাকিব পাৰে, কিন্তু পৰমেশ্বৰ হৈছে একমাত্ৰ শ্ৰীকৃষ্ণ। তেওঁৰ স্বৰূপ চিন্ময়, জ্ঞানময় আৰু আনন্দময়। সব কিছুৰ আদি আছে বা সৃষ্টি আছে, কিন্তু শ্ৰীকৃষ্ণ হৈছে অনাদি, অৰ্থাৎ তেওঁৰ সৃষ্টিকৰ্তা কোনো নাই। তেওঁৰ আগতো কোনো নাই, পিছতো কোনো নাই। শ্ৰীকৃষ্ণই সব কিছুৰ আদি বা মূল। তেওঁ সৰ্ববেদাজ্ঞ, সৰ্বজ্ঞ। সমস্ত সৃষ্টিৰ উৎস হৈছে শ্ৰীকৃষ্ণ। যি কিছু ঘটি আছে সেই শ্ৰীকৃষ্ণৰ দ্বাৰাই প্ৰৱৰ্তিত। বুদ্ধিমান মানুহসকলে শুদ্ধ ভক্তি সহকাৰে সৰ্বকাৰণৰ পৰম কাৰণ শ্ৰীকৃষ্ণ ভগৱানক ভজন কৰে। শ্ৰীকৃষ্ণ হৈছে ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ প্ৰমুখ দেৱতাসকলৰ আৰাধ্য ভগৱান। শ্ৰীকৃষ্ণ হৈছে অনাদি। এই পৰম পিতা পৰমেশ্বৰ ভগৱান শ্ৰীকৃষ্ণক মই ভজন কৰোঁ। জয় প্ৰভু জগন্নাথ। হৰে কৃষ্ণ হৰে কৃষ্ণ হৰে কৃষ্ণ।